এভৰিৱান নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি গধূলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এখেতে আনিছে কচ মাছ আৰু এই কচ মাছখিনি মই ধুনীয়াকৈ ধুই লৈ ভাজি আছোঁ আৰু ইমান বেছিও নাভাজোঁ আৰু ইমান কমকৈ নাভাজোঁ। যিহেতু আমি কচ মাছ ঘৰৰ সকলোৱে খাবলৈ ভাল পাওঁ সেয়েহে আমাৰ প্ৰায়ে কচ মাছ আনে। আৰু এই মাছকেইটা যে ইমান ডাঙৰ ডাঙৰ পিচ বনাই আনিছিলে নহয়, মোৰ মানে দেখি মানে একদম বহুত বেছি খং উঠি গৈছিলে আৰু মই পিছত মানে আকৌ কাটিছোঁ এইবিলাক সৰু সৰুকৈ। আৰু কচ মাছ কোনে কোনে খাই ভাল পায় জনাবচোন। কিছুমানে কচ মাছ বুলি কয় আৰু কিছুমানে এই মাছবিধক মানে পাঙাছ মাছ বুলিও কয়। আৰু যোনে যিটো কয় বাৰু জনাবচোন, কোনে কচ মাছ কয় আৰু কোনে পাঙাছ মাছ বুলি কয়। নিশ্চয় বঙালীসকলে পাঙাছ মাছ বুলি কয় আৰু যিবোৰ অসমীয়াসকলে মানে কচ মাছ বুলি কয় মই জনাত। আৰু কচ মাছখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ভাজি এতিয়া মই আলুৰে বনাম। আৰু এইজনী ছোৱালী চকলেট খাবৰ কাৰণে ইমান কান্দি আছে, তাই চকলেট খাব আহি কেনে মোৰ লগত চিঞৰি আছে। তাৰ পাপাক কৈছে, পাপাই দিয়া নাই, সেয়েহে মোৰ লগত আহি বহুত কান্দি আছে চকলেট খাব। ইমান চকলেট খোৱাৰ কাৰণে পাগল, যিমান ভাবোঁ নিদিওঁ তাৰপিছতো মানে চকলেট দিবলৈ বাধ্য হৈয়ে যাওঁ। ইমান বেছি কান্দে, ইমান মানে বেছি পাগলা কৰি মাৰে মোক। আৰু এয়া ধুনীয়াকৈ মই আলুখিনি কাটি লৈ আলুখিনি বনাই আছোঁ আৰু আলুৰে মাছ বনাম বুলি ভাবিছোঁ আজি। আৰু সেয়েহে ধুনীয়াকৈ এতিয়া বনাই লৈ আছোঁ। আৰু আচলতে বহুতে এই কচ মাছবিধ খাবলৈ ভাল নাপায়, বহুতে বেয়া পায় আৰু বহুতে নাখায়। আৰু কিছুমানে বহুত বেছি ভাল পায় আৰু তাৰ পৰা আমিও হয় মানে বহুত বেছি ভাল পাওঁ কচ মাছ খাবলৈ। আমাৰ চবেই বহুত ভাল পায়। মাছবিধৰ একো বেছি ফাইদা নাই তেনেকৈ, কিন্তু খাবলৈ ভাল পায় সেইকাৰণে খোৱা যায় আৰু আমাৰ বেছি কাঁইটো নাই, সেইটো কাৰণে ভাল পায় সকলোৱে। আৰু ধুনীয়াকৈ পানী দিলোঁ আৰু ইয়াত এটা গণ্ডগোল মই কৰিছোঁ, জলকীয়াৰ গুড়ি দিবলৈ পাহৰি গৈছিলোঁ। আৰু এতিয়াহে মই জলকীয়াৰ গুড়িখিনি দি লৈ ধুনীয়াকৈ লাৰি আকৌ ধুনীয়াকৈ ঢাকন লগাই বহাই মানে দিম। আৰু ফাইনেলি ইয়াতে অকণমান উতলাৰ পিছত দি দিম মাছখিনি। আৰু এয়া মাছ দি আকৌ উতলি গৈছে, উতলাৰ পিছত এতিয়া ধুনীয়াকৈ আলু সিজি গৈছে, মাছো হৈ গৈছে, উতলি গৈছে। এতিয়া ধুনীয়াকৈ মই নমাই দিম। আৰু খাবলৈ কিন্তু বহুত বেছি টেষ্টি হয় আৰু টেষ্টি হৈছিলেও খাবলৈ বহুত বেছি ধুনীয়া। চাওঁ কি আনিছা, কিমান ধুনীয়া চকলেট। কি হয় এইবিলাক চাওঁ, কেনেকুৱা চাইটো কেনেকুৱা, গছৰ পাত থকা চকলেট। বাবাৰটো চাওঁ কেনেকুৱা, চাওঁ গছৰ পাতটো চাওঁ, পাত। আৰু এয়া কান্দি থাকোঁতে গৈ কিনে চকলেট ফাইনেলি লৈ আহিলে। ইমান চকলেট খোৱাৰ পাগল, একেবাৰে দিবলৈ নিবিচাৰোঁ তাৰপিছতো দিব লগা হৈয়ে যায় আৰু।